Hello everyone. আজি আছে হস্পিটেলত আমাৰ সেকেন্ড দিন এফালে যেটাটো হৈ আছে আৰু মোক চিলাইন এৰুৱালে এতিয়া আৰু এফালে বাপেকে কিবা খাই আছে মোক এই অকলে খাই আছে সোৱাদ ভাল তে ৰাতি নাক বজাই শুইছে হয় কেল নহয় কালি পৰা অকল এতিয়া খাইছোঁ মই সেয়া নাই খোৱা মোক কেতিয়া পানী আৰু মই কালি ৰাতিপুৱাই যে চাহ খাই অহা ঘৰত অকল চাহ অকণৰ মানে খাই আছোঁ এতিয়াও এতিয়া চাহ খালোঁ ৰাতিপুৱা এতিয়া জাষ্ট খাইছোঁ ভাত এতিয়া কালিৰ পৰা এতিয়া দিছে ৰঙা চাহ আৰু দুখন মেৰিগোল্ড বিস্কুট আৰু পানী খাবলৈও এতিয়া দিছে ধুনীয়াকৈ শুই আছে আৰু আম্মা এতিয়া গৈছে ঘৰলৈ তেওঁ অলপ ঘৰত ৰেষ্ট লৈ ইয়াত আহিব আমিজান আছে এতিয়া ইয়াত বেটাৰ কাপোৰ ধুবলৈ গ'ল তাৰপৰা আম্মা ইয়াত আহিলে আমিজান যাব ঘৰ তেওঁ এতিয়া ৰেষ্ট ল'ব তাৰপৰা আজি চাগে গধূলি খুৰীহঁত আহিব নাই আনিবলৈ এনেকৈ মিলাই মেলি থাকিব লাগিব আৰু ৰাতিপুৱাই আহি নাৰ্ছে মোক কাপোৰ চেঞ্জ কৰি দিলে এতিয়া পৰি আছোঁ আৰু বিচনাতে কেনেকুৱা লাগিছে কিমান মোৰ দুখ মনে কথা যে বহুত ভাল লাগিছে কালি বহুত মানুহ আহিলে ভিডিঅ' কৰি থৈছা নাই কালি ভিডিঅ' কোন আহিছিলে মামাহঁত আহিছিলে গোলাঘাটৰ পৰা তাৰপৰা আমাৰ ঘৰৰ পৰা মিছাজনৰ পৰাও আহিছিলে বৌহঁত আবাহঁত কেকাহঁত চব আহিছিলে তাৰপিছত গোলাঘাটৰ পৰা আহিলে আকৌ আমাৰ মানুহখিনি আছেই আৰু এটাই বহুত পাৰে গিফ্ট পিছত দেখাম বাৰু গিফ্টখিনি সেইবিলাক ঘৰ দি পঠিওৱা হ'ল ঘৰ চৰ মিলাই আমাৰ মোটামুটি কালি 45টা মানুহ 45 লাষ্টত খেদিব লগা হ'ল ডাক্তৰে এতিয়া সেইকাৰণে মানুহক আহিবলৈ মনা কৰি দিছোঁ গধূলি কোন আহে নাজানো আৰু কোন আহে দেখাম নাৰ্ছে কৈছে আপোনাক মানুহ আছে যদি মাতি দিয়ক বোলে চবে আহিব বিচাৰে এতিয়া কৰিব আৰু সেইকাৰণে আজি আহিব মনা কৰিছোঁ মানুহ বেছি আৰু গধূলি কোনোবা অহা কথা আছে কোন আহে দেখাম বাৰু আপোনালোকক এতিয়া হ'বলগীয়া বিশেষটো নাই ডাক্তৰ আহি আছে চেকআপ কৰি গৈ আছে বেবী ডাক্তৰো আহিছিলে ৰাতিপুৱাই আৰু নাৰ্ছবিলাক আহি আছে খুচি থৈ গুচি গৈছে আৰু চাই থাকিব ভিতৰটো যি দেখাব পাৰোঁ দেখাম আৰু সেই ৰাইজটোকে খাই আছে এতিয়া খাইছোঁ 24 ঘণ্টা হৈ গ'ল যে আকৌ খাব পোৱা নাই মোক খাবলৈ কৈছে হেৰি 5 বেলা খাব কৈছে দাইলৰ পানী হে দাইলৰ পানী আৰু ৰাতিকে বিলাহী খিচিৰি খাম বাৰু আপোনালোকক আমি আছোঁ এফালে এতিয়া মই কেবিনৰ বেডত পৰি আছোঁ আৰু এফালে চেলাইন লগাই থৈছে মোক অলপ আগত এৰাই দিছিলে আকৌ দিলেহি আৰু এনেকৈ বেজি খোজবিলাক খাই আছোঁ আৰু বেটাক নানীয়াকৈ লৈ আছে মানে আমি জানে আৰু আম্মা গৈছে ঘৰলৈ তেওঁ অকণমান ফ্ৰেছ হৈ আহিব অকণমান ৰেষ্ট লৈ মেলি আহিব তাৰপিছত আমি জান যাব ঘৰৰ আৰু তেনেকৈ অহা যোৱা হৈ আছে মানুহবিলাকৰ আৰু কালিও বহুত আলহী আহিছিলে মোক চাবলৈ যিমানখিনি পাৰো দেখাব লোকক বহুতক দেখাব নহ'লে আৰু হাজবেণ্ডৰ অফিচৰ ছাৰ মেমো আহিছিলে কিন্তু ভিডিঅ' কৰা নহ'ল আৰু সম্ভৱো নহয় সকলোবিলাক ভিডিঅ' কৰিবলৈ কাৰণ মই বিচনাত পৰি আছোঁ আৰু যিমানখিনি পাৰে তেওঁলোকে ভিডিঅ' কৰি ৰাখিছে সেয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ আৰু বহুতখিনিয়ে বাৰু ভিডিঅ' কৰি ৰাখিলে বুলবুলিয়ে হওক বা টিকেই হওক ভাইটি চবেই যোনে পাৰে যাক কৈ থৈছিলোঁ চবেই অকণ ভিডিঅ' কৰি ৰাখিলে আৰু মইতো ভিডিঅ' কৰিব পৰাই নাই তথাপিও যিমানখিনি পাৰিলোঁ আপোনালোকক প্ৰথম দিনটো কেনেকৈ গ'ল সেয়া দেখালোঁ আৰু লগতে মেমৰি হিচাপে ইউটিউবতো সাঁচি ৰাখিলোঁ
তাৰপিছত আকৌ ৰাতিয়ে কাটিব নানিয়ে যাব আৰু বাপেক এতিয়া গোটেই ৰাতিত হাৰ পাই থাকিলে গোটেই ৰাতি নাক বচাই বচাই শুইছে কৈছো মই কথা ক'বলৈ আহিছা কি হ'ল আয়ো 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 হামি আহিছো ভাগৰ লাগিছে ভাগৰ লাগিছে ছেকেণ্ড ডে দিনা বেটাৰ ভেকচিন আছিলে আৰু এয়া বেটাক ভেকচিন দিবলৈ এয়া বাহিৰলৈ লৈ আহিছে কেবিনৰ পৰা এইফালে এতিয়া বেটাক নানীয়েকে লৈ আহিছে ভেকচিন দিবলৈ আৰু যিমান বেবী আছিলে যা 2 দিন হৈছে জন্ম হোৱা চবকে দিছিলে ভেকচিন মাক টোপনি পিতাকে বেজি লৈ আহিলে আৰু মাক টোপনি পুৰা পিতাকে ভেকচিন লৈ আহিলেগে মাক টোপনি পুৰা গমেই নাপায় মাকে আমি যে পিতাকক ভেকচিন নিব লৈ গ'লো মাকে গম নাপায় টোপনি অকণমান কান্দিছিলে তাৰপিছত নাই নাকান্দিলে আৰু পিতাক কেলে কান্দিব আকৌ এতিয়া মইনাবু পাপুকা তেওঁলোক আহিছে কালিও আছিলে মইনাবু আৰু দুপৰীয়াৰ কাৰণে আমি জানা আৰু ৰাতিৰ কাৰণে ভাত লৈ আহিছে আৰু মইতো খাব নোৱাৰোৱেই এয়া মইনা কলিজা চালি না ভাইটো বপাই আহিছো চিনাকি কৰি দিয়ক আকৌ ডাঙৰ বপায়েক আহিছে ডাঙৰ বৰমা সেইটো ভাইয়েক ককায়েক ডাঙৰ ককায়েক ছোৱালী টিকটক আছে কালি দিব কালিতো মোক একো খাব নিদিলেই পানীও খাব দিয়া নাছিলে আৰু আজি ৰাতিপুৱা মেৰিগ'ল্ড বিস্কুট লাল চাহ চেনি নিদিয়া লাল চাহ তেনেকৈ খাব পাৰিম বুলি ক'লে আৰু পাছবেলালৈ দাইলৰ পানী খাবলৈ কৈছে আৰু এতিয়া মই খাই আছোঁ বিস্কুট আৰু কুহুমীয়া পানী মানে মোক খুৱাই দিছে নিজেতো খাব পৰা হোৱা নাই এইফালে চেলাইন লগাই থৈছে এইফালে মোক খুৱাই আছে ৰাতিকৈ আৰু এইফালে বাপেকে নিজৰ দায়িত্ব পালন কৰি আছে পিতেকৰ দায়িত্বও ল'ব লগা হৈছে এইফালে মোৰ দায়িত্বও ল'ব লগা হৈছে নিজৰ কৰ্তব্য পালন কৰি আছে অৱস্থা বেয়া আমাৰ মইনা কলিজা আহিছে ভাইকক চাবলৈ আমি যেন কি কৰি যেন ষ্টাইল কৰিছে পানী খাব দিছে এতিয়া একদম মিঠ পানী খালি কালি পানীকৈ আছিলোঁ পানী নিদিলে আজি পানী খাই দিব কৈছে 5 মিনিটৰ মূৰে ফেনখন মানে ঘৰতে চাউণ্ড আহিছে ধুনীয়াকৈ এইফালে বাপেকে নিজৰ দায়িত্ব পালন কৰাৰ লগতে ভিডিঅ' কৰিবলৈও এৰা নাই কিন্তু দেই এইফালে পিতেকৰ লগত মনৰ হেঁপাহেৰে ভিডিঅ' কৰি লৈছে ফটো কিমান মাৰিলে ঠিক নাই একদম গেলেৰী ফুল এইফালে এতিয়া নাৰ্ছ আহিছে চেকআপ কৰিবলৈ নাৰ্ছক দেখিলে ভয় লগা হৈ গৈছে কাৰণ আহিলেই একদম বেজি খোজ কেইটা দি থৈ যায় ঠিক নাই এইফালে আকৌ চেলাইন লগালে সিহঁতে আৰু কিমান বেজি দিলে কিমান চেলাইন দিলে ঠিক নাই আহি তেওঁলোকে চাই দি থৈ যায়হি আৰু লিষ্ট দিয়ে থৈ যায়হি দৰৱ এইখিনি লাগে এইফালে ৰাতিকৈ মেডিচিন আনিহে গম পাইছে এয়া বেজি খোজ খাই মোৰ অৱস্থা বেয়া একদম হাত ফুলি গৈছে উপায় নাই ল'বই লাগিব
এতিয়া পাছবেলা হ'ল আমিজান গ'ল আমিজানক থৈ আহিলেগৈ এতিয়া আম্মা আব্বা চাজু বাবলু সিহঁতি আহিছে আমাৰ ওচৰলৈ আৰু এতিয়া আমিজানে ঘৰত গৈ অলপ ৰেষ্ট ল'ব কাৰণ কালিৰ পৰা লাগি আছে আৰু কালি আম্মা আমিজান আতিক থাকিলে মোৰ লগত আৰু চাজু বাবলু আৰু আমাৰ সৰু কেকা সিও আছিলে সিহঁত বাহিৰত থাকিব লগা হ'ল ৰাতি গাড়ীতে শুলে আৰু যদি একেখিনি মানুহে টোপনি ক্ষতি কৰি থাকে তেন্তে বেমাৰত পৰি যাব সেইকাৰণে আম্মা আগবেলা পঠিয়াই দিলোঁ ঘৰলৈ আৰু এতিয়া আম্মা পাছবেলা আহিলে আকৌ মোৰ ওচৰলৈ আৰু এতিয়া আমিজান গ'ল আৰু ৰাতিকৈ আজি খুৰীহঁত থাকিব মোৰ লগত আৰু দেখাম আপোনালোকক আৰু আলহীও আহিছিল সিহঁতেও আলহীবিলাকো গ'ল ঘৰলৈ আৰু ৰাতিও কোনোবা অহা কথা আছে যদি পাৰোঁ দেখাম আপোনালোকক এতিয়া এইফালে বেটাৰ লগত কথা পাতি আছে দাদাইহঁতে তাৰপিছত কি পাতিব যায় তাতে মোৰ লগত ক'ত যাম বোকা যাওঁ ব'ল যাবি বোকা যাবা মাৰ্কেট প্লেচ যাম যাব এই যে ডাইকো যাবা নে বোকা হাত যাবা ডাইকো যাব নে বোকা হাত যাবা ক'তবালৈকে বোকা হাত বুলি কি কৰিবি বোকা হাত যাওঁ ডাইকো যাওঁ দুইটাতে যাওঁ মাৰ্কেট প্লেচ যাওঁ হয় নে জিমলৈ যাওঁ এতিয়া ৰাতি হ'ল আৰু ৰাতি আতিকৰ অফিচৰ লগৰ এজন আহিছিলে বেটা আৰু মোৰ খবৰ ল'বলৈ আৰু ভাল লাগে এনেকৈ খবৰ ল'বলৈ আহিলে আৰু বাই আহিছিলে বাই মানে জেঠাই ছোৱালী বাই হয় বাইহঁত আহিছিলে তেওঁলোকৰ ফেমিলিটো আহিছিলে বাই শহুৱেক ভিন্দি আৰু বেটীজনী আমাৰ কাৰণে ৰাতিৰ ভাত লৈ আহিছিলে আৰু এইফালে দাদা ৰিকু গৈছিলে মোক চাবলৈ আৰু চবৰ লগতে ফটো এখন মাৰি লৈছোঁ আৰু ৰাতি মোক খিচিৰি খাব দিছিলে ঢিলা খিচিৰি এয়া মোক খুৱাই আছে খিচিৰি খুৱাই আছে আৰু ইয়াৰ নেক্সট ব্লগটোত ক'ম হাজবেণ্ডে মোৰ কাৰণে কি কি কৰিলে কি কি নকৰিলে সকলোখিনি ক'ম আপোনালোকক আৰু এইফালে আম্মাহঁত বহি আছে আৰু খুৰীহঁতো আহিলে ইয়াৰ খুৰীহঁতে লৈ আহিছিলে মোৰ কাৰণে খিচিৰি আৰু আজি ববী খুৰী আৰু আনু খুৰী থাকিব আপোনালোকক ক'লোৱে এয়া খিচিৰি খুৱাই আছে মোক আৰু আগদিনাতো একো খাব নিদিলে কৈছিলোঁৱেই আৰু দিনত দাইলৰ পানী খাইছিলোঁ আৰু এতিয়া ৰাতি খিচিৰি অকণমান খাইছোঁ আৰু নেক্সট পাৰ্টত কম ক'লোৱে আপোনালোকক হাজবেণ্ডৰ বিষয়ে কি কি কৰিলে কি কি নকৰিলে সকলোখিনি ক'ম আপোনালোকক আৰু আৰ্মিনাও আহিছে বেটাক চাবলৈ কাৰণ তাই কালি আহিব নোৱাৰিলে তাইৰ এক্সাম চলি আছিলে সেইকাৰণে আম্মাই লৈ আহিলে তাইক আৰু এতিয়া আম্মাহঁত চব ঘৰলৈ গ'ল আৰু এইফালে চব টোপনি এইফালে আনু খুৰীৰ তলত ববী খুৰীৰ ওপৰত আৰু বেটা শুওঁতে অকণমান চব শুই লৈছে কাৰণ সি উঠিলে আকৌ খুৰীহঁত উঠিবই লাগিব কাৰণ তাক মই একো কৰিব পৰা হোৱা নাই মই বিচনাতে পৰি আছোঁ আৰু ময়ো শুবলৈ চেষ্টা কৰি আছোঁ কিন্তু টোপনি নাই অহা কাৰণ একেৰাহে বিচনাতে পৰি একদম গা বিষ হৈ গৈছে আৰু আজি ভিডিঅ'টো মোৰ ইমানতে শেষ কৰি দিছোঁ নেক্সট পাৰ্টটোত আকৌ আপোনালোকক লগ পাই আছোঁ তেতিয়া দেখাম থাৰ্ড ডে দিনা কি হ'ল মোৰ লগত